মই ভাগ্যশ্ৰী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। বহুত দিনৰ মূৰৰ পিছত মই ভিডিঅ' দিছোঁ। আজি আমি গৈ আছোঁ পিকনিকলৈ। পুৰা বহুত বেছি ভাল লাগিব। তেতিয়া আমি বৰ্তমান কলেজত পাইছোঁৱেই, আপোনালোকে দেখিব পাৰে। মই দেখাম ৰ'ব, চবেই ৰৈ আছে, চব ৰৈ আছে। এই কেইটামানহে আৰু আছে ৰ'ব, সেই সিপিনে আছে। বাছখনহে আহিয়ে পোৱা নাই, ৰৈয়ে আছোঁ ৰ'ব। বাছে আহি পোৱা নাই, নহ'লে বা ভিতৰতে বহি থাকিলোঁ হয়। আহিয়ে পোৱা নাই এতিয়ালৈকে। বাছটো মানে মেমহঁতে আহি পোৱা নাই, অকল এটা মেম আহিছে। এই চাওক আমাৰ এইকেইটা মোৰ ফ্ৰেণ্ডছকেইটা, সিহঁতে পূৰা ৰেডি হৈ আছে পিকনিকত যাবৰ কাৰণে। বাছ ৰখি আছে, সি পূৰা মই ভিডিঅ' কৰি আছোঁ। ঠাণ্ডা বেছি লাগিছে ন তহঁত দুইটাৰ? কোনে বনাইছে? ফাল্টু লৰি আছে একদম বাছ। আমি এতিয়া ক'ত ৰখিছোঁ? ক'ত জানো ৰখিলোঁ নাজানো। আমি ক'ত ৰখিলোঁ? আৰু এনেকৈ আমি গান গাই গাই ফূৰ্তি কৰি গৈ পালোঁ কপিলী পিকনিক স্পট। ব্ৰেকফাষ্ট কৰি লৈ আমি সকলোৱে এতিয়া খানাৰ যোগাৰত লাগিলোঁ। মেমহঁতৰ লগত অলপমান ফুৰিবৰ কাৰণে গৈ আছোঁ। অকণমান চিধা অকণমান এক্সপ্ল'ৰ কৰোঁ, আপোনালোকক দেখুৱাওঁ ব'লক। মেম ছাৰ, মেম ছাবস্ক্ৰাইবাৰ বাঢ়ে। চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ পাহৰি নাযাব। শুনিব দেই, একদম শুনিব কিন্তু। বাপৰে ইমানে নাচিছোঁ। আমি কি খানা খালোঁ আপোনালোকক দেখুৱাবই পাহৰি থাকিলোঁ। মই ভিডিঅ'ই নবনালোঁ ভাগৰতে। তাৰ পৰা উভতি আহোঁতে আন্ধাৰেই হৈ গ'ল। আমি বাছতো এৰা নাই, ফুল এনজয়, পূৰা নাচি আহিছোঁ। সৰু এটা পিকনিকৰ ভিডিঅ' বনালোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থৈ যাব।